হেল্ল' অসম, ৱেলকাম টু মাই ইউটিউব চেনেললৈ। শিৱসাগৰ আজি লাষ্টৰ দিন। মোৰ নিজৰ পাৰ্চনেল কামৰ অহা মোক সকলো হৈ গ'ল। এতিয়া মোৰ ছুপাৰ আছে 9:30 ৰূপালী বুলি কয়। এনে এটা জাৰ্ণি ভিডিঅ' এটা দেখুৱাওঁ, চিম্পুল ভিডিঅ' এটা চাওক। বেছি টাইম নহয় কেনে বাছত জাৰ্ণি, নাইট ছুপাৰ জাৰ্ণি। চিলিপাত যাম, আহোঁতে চিলিপাতে আহিছোঁ, যাম এবাৰ চিলিপাত ভিডিঅ' এটা, চিম্পুল ভিডিঅ' এটা বনাম। এতিয়া পাইছে প্ৰায় 8:45। ওলাই কৈ কিবা এটা খাই কৈ তাৰপিছত গৈ আছোঁ এতিয়া ৰুমৰ তললৈ। আপোনাক হোটেলখনৰ ডিটেইলছটো পাই আছোঁ বোলো। যাব লাগিছোঁ এখনে শিৱসাগৰ বেষ্ট হোটেল, কম প্ৰাইজত কম প্ৰাইজত চিম্পুল। ইয়াত দামীও পাব, কিন্তু ফেমিলি আহিলেও, কিন্তু চিংগুল অহাকৈ একে বেষ্ট হোটেল এখন। দাদাহঁত আছে বহুত, আমি দুদিনতে বহুত ফ্ৰী হৈ গ'ল, নিজৰ ঘৰৰ নিচিনা লাগি গ'ল। আৰু এইপিনে দাদাজন ইপিনে বহি আছে আৰু হেৰিজন অন্নপূৰ্ণা। ভাড়া ৰেটটো কমেই চাগে। আহক, ভাইটিও আহি ভাল পাই গৈছে, চবেই ভাল পাব। আৰু ঘৰৰ পৰিৱেশটো পাব, বেলেগ থাকি ভাল পাব। গম পালে ক'লে দামী ৰুমো আছে, আহিব পাৰে আপোনালোকে। ছিংগুল হিচাপে বেষ্ট ৰুম। থেংক ইউ। শিৱসাগৰৰ মানুহখিনি কিন্তু ধুনীয়া কিন্তু দেই, কথা পাতি ব্যৱহাৰ পাতি ক'বলৈ গ'লে এনেই নকয় আহোমৰ দেশ বুলি। কিবা এটা খাই লওঁ প্ৰথম, তাৰপিছত ভিডিঅ'টো লাহে লাহে দীঘলীয়া কৰিম। থাকিব লাগিব কিন্তু লাষ্টলৈ চাই থাকক। বাচ্ছাটো খাই কমপ্লিট। এতিয়া বাছৰ কাৰণে এতিয়া ৰখি আছোঁ খাই কৰি। মই ট্ৰেইনতো যাব পাৰিলোঁ হয়, বহুতে কৈ আছে ট্ৰেইনত কৰিব পাৰোঁ। হয়, শিৱসাগৰৰ পৰা ট্ৰেইন চলে, চবে আহিব লাগে, আহিব পাৰি নাগালেণ্ড, কিন্তু অকলে না কিবা এটা ভাল নালাগে ট্ৰেইনত পোৱা শান্তি। যদি কোনোবা এটা থকা হয় ট্ৰেইনতে গ'লোঁ হয়। আৰু মই যোনখনত যাম সেইখনৰ নাম হৈছে বাৰ্বি। আহোঁতে আহিছিলোঁ ৰাজধানীখন আছে। মই ভাতিবেলাহে কাটিলোঁ, সময়ত নাপালোঁ বা চিলিপা পাইছোঁগৈ যেনে ধৰক বাৰ্বিখনতে যাম। ভাল লাগিছে থাকি জেগাত, কাৰ বেয়া লাগিছে। বাছত উঠি লৈছোঁ, বাৰ্বি বাছ আহি গৈছে। অলপমান লেট হ'ল, অলপমান লেট হয়, আধা ঘণ্টামান লেট হৈ গ'ল। মই টেনশ্যনৰ পূৰা AC বাছ। এবাৰ ভিউটো এবাৰ দেখুৱাই, ফুল AC বাছ, বিউটিফুল বঢ়িয়া। মোৰতো চালে চাৰ্জাৰ পইণ্ট আছে, মই উইণ্ডো ছিট যাব লাগে। কিন্তু কি থকা অলপ গৈ থকাকৈ ভিডিঅ' দেখুৱাম, বৰ খাই থকাতকৈ ভিডিঅ'টোকে বনাই থাকিম। সেইকাৰণে অলপ চাই থাকিম মাজে মাজে, আমনি নাপায় ইমান দীঘল নহয় ভিডিঅ'। একদম এতিয়া ৰাতি 10টা বাজিছে, ভাত চাত খাই লওঁ, খাই চাই থাকোঁ ভিডিঅ'টো। গৈ আছোঁ, আমি অলপ ৰখাই দিছে গাড়ী, এখন ধুনীয়া ৰিজৰ্টত বঢ়িয়াকৈ ৰখাই দিছে। যোৰহাট টাউনত আমি আছোঁ আহি, যোৰহাট টাউন পালোঁ আহি আৰু শিৱসাগৰৰ পৰা। যোনে যোনে ভিডিঅ' যোৰহাটৰ পৰা চাই আছে কমেণ্ট মাৰিব দেই। আৰু যোৰহাট আহি আছোঁ অতি শীঘ্ৰে, আৰু যোৰহাট চাম আহি। গুড মৰ্ণিং। নগাঁৱৰ পৰা বাহিৰৰ পৰিৱেশটো চাই লওক। নগাঁও পাৰ হৈ জাগিৰোডত সোমাইছোঁ। কি ধুনীয়া এটা পৰিৱেশ, সূৰ্যৰ ৰঙীন পৰিৱেশে একদম গছ গছনিখিনি কি ধুনীয়া কৰি দিছে। হেল্ল', পাই গ'লোঁ আহি গুৱাহাটী, মাই হোম টাউন বুলিয়ে, ছেকেণ্ড হোম টাউন মোৰ। ইয়াৰ পৰা নমাৰ লগে লগে কেনেকুৱা লাগিছে জানেনে? মই ক'ৰবাত মিনিষ্টাৰে যাতে নামি যায়, চব ড্ৰাইভাৰ আগুৱাই আনে যাতে এনেকুৱাকৈ নিব, ক'তনো ফ্ৰীতে নিব নহয়।
ভিডিঅ'টো দীঘল নকওঁ, অলপ চাহ এটা খাই ডাইৰেক্ট ৰুমত ফ্ৰেছ হ'ব। ইয়াৰ পিছত আৰু নতুন নতুন ধামাকা ভিডিঅ' গমেই পাইছে। ইয়াৰ পিছত আমাৰ মাজুলী হ'ব, দাৰ্জিলিং, কলিকতা হ'ব, তাৰপিছত নেক্সট এটা ধামাকা হ'ব বৃন্দাবন। সেই ভিডিঅ'বোৰ চাব আহি আছে এটা ধামাকা ভিডিঅ'। এতিয়ালৈ বাই বাই, গুৱাহাটীৰ পৰা।